হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ভালনো কি বুলি ক'ম, যিটো গৰম পৰিছে, একো কৰিবলৈ মন নাযায়, একো খাবলৈ মন নাযায়, কেৱল পানী পানী পানী। মই ভাবিলোঁ আজি ইমান গৰম আৰু মুখখনৰে কিবা এটা কেয়াৰ লওঁ, নহয়নে বাৰু? আমি ৰ'দত ওলাই গ'লে বা ঘৰত থাকিলেও আমাৰ বহুতখিনি ৰ'দত কাম কৰিবলগীয়া হয়। সেইবাবে স্কিনটো আমাৰ ডেমেজ হৈ যায়। তাৰ কাৰণে আজি মই ভাবিলোঁ মুখত আইচ ক্ৰীম লগাওঁ তৈয়াৰ কৰি। ইয়াৰ মই দি দিছোঁ গাখীৰ, কেঁচা গাখীৰ আৰু মৌটো মোৰ লোকেল মৌ হয়। এতিয়া ধুনীয়াকৈ মই এইখিনি ফ্ৰিজত ৰাখি দিম। তাৰপিছত মই এইখিনি ধুনীয়াকৈ লগাম আৰু এয়া মোৰ হৈ গ'ল ৰেডি আইচক্ৰীম। এইখিনি মই এতিয়া দুটা উলিয়াই ল'ম। গোটেইখিনি উলিয়াই নলওঁ, যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনিয়ে লৈ ল'ম। দুইটা এতিয়া মই ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু এইখিনি মই আঁতৰাই দিছোঁ। তাৰপিছতে মই এখন কটন কাপোৰ ল'ম, কাপোৰখন ধুই লৈছোঁ মই ধুনীয়াকৈ, একদম পাতল হয়। আৰু স্কিনত আমি ডাইৰেক্ট যদি এনেকৈ ঠাণ্ডা বস্তু বা আইচক্ৰীম লগাওঁ, স্কিনখন আমাৰ ডেমেজ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে এইদৰে কটন কাপোৰে লগাব লাগে, তেতিয়া স্কিনটো ভালে থাকে। এতিয়া মই লগাই দিছোঁ, ইমান ধুনীয়া ঠাণ্ডা পৰি গৈছে নহয় স্কিনটো, সঁচাই গোটেই গাটোৱে ঠাণ্ডা হৈ গৈছে তেনেকুৱা লাগিছে। মুখখন ঠাণ্ডা হৈ থাকিলে আমাৰ মানে বডিটোও ঠাণ্ডা হৈ থাকে, তেনেকুৱা মোৰ মানে ভাল লাগে। মাজে মাজে লগাই থাকোঁ আৰু ভাবিলোঁ আজি আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। খুব ভাল লাগে এনেকৈ স্কিনখন ঠাণ্ডা হৈ থাকিলে। আপোনালোকে লগাব পাৰে আৰু এইদৰে মই লগাই ৰাখিম 5-10 মিনিটমান, লাহে লাহে ঘঁহিম। আপোনালোকে ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব মোক ভিডিঅ'টি। যদিহে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।